Hey বন্ধুসকল আজি আকলা আছো স্কুলত আহক বস্তুগিলা দেখি লও আহক আহক জলদি তাৰমানে ইগলা বেগবোৰ থোৱা আছে তাৰমানে ইয়াতে কিন্তু চলি নাই আজি গাইস হা তাৰপিছত এই আমাৰ মানে আমাৰ হেডছাৰৰ আসন এয়া দেখাইছো এটো যে হেডছাৰৰ আসন এই বস্তুটা আকলাই না আৰু হেডছাৰত নাই আৰু কোনো এই সেনিটাইজাৰ ইটো এটা বস্তুগিলা আছে তাৰমানে বিভিন্ন ধৰণৰ মানে টিএলএম বুলি কয় এইবোৰ শিশুৰ মানে যিবিলা হেৰি আৰু কি বুলি কয় শিশু মানে জ্ঞান দিব পাৰে কিছুমান খুজুলি তো দেখাইছো এই নতুনকৈ আছে এইবিলাক নতুনকৈ চৰকাৰৰ ফালৰ পৰাই বেয়াত আছে আছে 6-7 খানমান দবা আৰু মোৰ অনুৰোধত এই ধুম দবাখান আনছি গাইছ হেডছাৰক কৈছিলোঁ মই বোলো দবাখান লাগে চলিও জানিব লাগে দবা এই ধুম গুটিও কাঠোৰ বঢ়িয়া মজা তাৰপিছত দেখাই আছোঁ ৰ'বক এই বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ অলপ তাৰমানে ছাৰসকল আহিছিল আহি পেলাই এটা মানে এই ক্ষেত্ৰ অধ্যয়নৰ কাৰণে গ'ল এটা জেগাত আকলাই মই আছোঁ তো ৰান্ধনী ঘৰ এনেকুৱাকৈ এটা চিত্ৰ আৰু বানপানীত কিবা কিবি এই সিটোৰ মোৰ কিবা অলপ বস্তু আছে ৰ'ব দেখাই আছোঁ স্কুলত আকলা আৰু কি কৰি থাকোঁ মোক এটা ভিডিঅ' বনাওঁ এটা কথা কওঁ এইখিনি দেখছি নাই এইখিনিত সৰু চলিগিলা সদায় ঘৰ বনোৱে ঘৰ বনাই পেলাই ভিতৰত এটা সোমাই থাকে তাৰমানে আমি কৈছোঁ সৰুতে খাক নেদাওঁ বেছি মানে চৰকাৰী বস্তু দিছি আৰু অজস্ৰ দিছি তাৰমানে এইবিলাক ভৰ্তি গৈছে জাগা নাই থবাৰ কাৰণে আৰু এইটো চবতকৈ ভাল লগা বস্তু আৰু জ্ঞানজ্যোতি পুথিভঁৰাল মোটামুটি ইয়াত 1400খন মানে উপন্যাস আছে আৰু 1400 আৰু সৰু সৰু কিবা কিবি আছে শিশুৰ বাবে আৰু এইগিলা আমাৰ ৰেচন চৰকাৰৰ ফালৰ পৰা যি আহে সেই আৰু চলিগিলে তাৰমানে কি দস্যু জানে না এইগিলা বস্তু ভাঙাত তাৰমানে একদম আচৰিত তাৰমানে এটা চব ভাঙা ফুটোৱে চব এই পাম নাই বলুত এইগিলা বলুত একোৱেই নাই বলুত একোৱেই নাই এইগিলা চব মানে ভাঙা ফুটোৱা বস্তুগিলা ইয়াতে মানে জমা কৰি থৈ দিয়া যায় আৰু চব বেয়া আছে এই দুই এখন ভালেই আছে আৰু অলপ চলে আৰু কিবাকে খৰা আহি আছে এতিয়া আৰু এইগিলা বস্তু মানে এই বিভিন্ন ডকুমেণ্টছগিলা মানে বাকচত মানে লাগতিয়ালখিনি থৈ দিছে ভিতৰত আৰু অপ্ৰয়োজনীয় এইগিলা মানে কেতিয়াবা এই ভাত বনাবৰ কাৰণে লাগে জুই ধৰিবা আৰু এইটো একদম জানিব লগা বস্তু মই প্ৰায় শনিবাৰে ওলাওঁ এইটো সৰু চলিৰ কাৰণে আৰু বহুত ভাল তাৰমানে আৰু হেডছাৰৰ এইবোৰ মানে ফুলনি বাগিচা মানে বাগিচা মানে ফুলনি ৰ'ব এটা বস্তু দেখাই আছোঁ ষ্টেপ কেইটা আছে 1 2 3 4 বহুত আছে এইফালেও আছে এইটো ল'ৰাৰ বাবে আৰু এইটো ছোৱালীৰ বাবে পানী মাৰিব লাগে কিন্তু এইটো লেখাই আছে তলত আমাৰ হেডছাৰে ইমান কষ্ট কৰে তাৰমানে কৈ দিছোঁ মই কথাটো এইগিলা যি আছে পালেং শাক আনি পেলাই পাতখিনি খাৱা গেছি চলিক খুৱাইছি এই গুৰগিলা এডাল এডালকৈ পুতছি চব ৱেইট আৰু এইটো আমি দমকল বুলি কওঁ এটা কইল বুলি কয় কইল পানী নাই বৰ্তমান আছে পানী স্কুলখন আমাৰ চবৰে বিশেষ নাই এতিয়া মই বহু আকলাই তাৰমানে কোনোবা অফিচ আছোঁ বিচাৰ স্কুলখন বন্ধ কৰিব নোৱাৰি ক্ষেত্ৰ অধ্যয়নৰ কাৰণে গেছি যদিও আকলাই আছোঁ তো হ'ব নকৰ বহি থাকা 2 বজাক লাগি